মই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমাৰ খানাস্থলী হয় ভোগালী বিহু। মানে আমি ভালকৈ এইবাৰ যোৱাবাৰতকৈ অলপ আপডেট কৰা হৈছে। এয়া চাব পাৰে গেট, এয়া গেট দেখাইছোঁ আপোনালোকক মই। এয়া গেট হয়, পূৰা সন্মুখত ইয়াতো লাইট দিয়া হৈছে, ওপৰত লাইট, ইয়াতে টিউব লাইট দিয়া হৈছে। এনেকৈ সৰুকৈ বনোৱা হৈছে। ইফালে নাও এখন বনোৱা হৈছে আৰু এটা সৰু ভেলাঘৰ বনোৱা হৈছে। চাই থাকক পাছলৈ আপোনালোকে। এয়া আমি ভিতৰলৈ সোমাই আহিলোঁ, চাব পাৰে আপোনালোকে। ইফালে পূৰা একদম গান বাজি আছে। এইফালে পূৰা বাইদেউসকলে ফটো তাত ব্যস্ত হৈ আছে। A few moments later. সোমাই আহিলোঁ। এয়া আমাৰ আছে ভেলাঘৰ সকলো ৰাইজে লগ লাগি বনোৱা হৈছে আৰু সৰুকৈ এইটো এনেকৈ গেট দিয়া হৈছে। আছে ওপৰত দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া ওপৰত যাই আছোঁ মই এতিয়া। এনেকৈ পূৰা ৰাতি থাকিব পাৰিম ইয়াতে। আমি ৰাতি পোহৰ কৰিম, আজি ডান্স কৰিম পূৰা একদম। এইফালে আছে আৰু নাও, চাব পাৰে। এইফালে পূৰা একদম পূৰা নাও বঠা বৈ আছে। এই মানুহ এজন বঠা বৈ আছে, পূৰা একদম বঠা বাই আছে। এইফালে নাও, এইবিলাক লাইট ফিটিং কৰা হৈছে পূৰা একদম। এইফালে ঘৰ এনেকৈ বনোৱা হৈছে আৰু সৰুকৈ। আৰু ইফালে এজন মানুহ দিয়া হৈছে পূৰা এনেকৈ, চাব পাৰে। থুলীয়া বস্তা পিন্ধাই দিয়া হৈছে, একদম থুলীয়া বস্তা চাব পাৰে এনেকৈ। এইফালে খটখটি, এইফালে পূৰা খটখটি পূৰা এনেকৈ। এই আৰু ইমান চাপৰো নহয় এনেকৈ ভিতৰত পূৰা একদম লাইট দিয়া হৈছে পূৰা একদম। চাব পাৰে মজবুত হৈছে। ইয়াতে ডান্স কৰিব পাৰিব, ডান্স পূৰা ৰাতি একদম। ইয়াতে থকাৰ ব্যৱস্থা এই নৰ্মেল খিৰিকী অহান্দি এখন দৰ্জা দিয়া হৈছে পূৰা, অহাই যাতে ওলাব পাৰে মানুহজন। পূৰা নাও চলাইতো কথা আছে। আৰু আহি পালোঁ আমি এইফালে পালোঁ পূৰা একদম নাৱৰ সন্মুখ পালোঁ এতিয়া। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰি দিব। A few moments later. এয়া চাটনি বিতৰণ কৰি আছে, গাহৰি চাটনি। এইডাল এনে গছ বনোৱা হৈছে আৰু কালাৰ কৰি কিনে। এইফালে চাউণ্ড বাজি আছে। A few moments later. পূৰা ডান্স এইটো এনে সৰুকৈ আৰু ৰাতি নাচিব ইয়াতে। পূৰা নাচি আছে এনেকৈ পূৰা। A few moments later.